Hello everyone, welcome back to my channel. মই আজি এটা সম্পূৰ্ণ হেলথি কেকৰ ৰেচিপি লৈ আহিছো। এটো মোৰ হাজবেণ্ডৰ ফেভাৰিট কেক হয়। কেকটো মই তেওঁৰ বাৰ্থডে উপলক্ষে বনাইছিলো। তেওঁ যেহেতু ক্ৰীম কেক খাই বেয়া পায়, হেতু কাৰণে মই কেকটোৰ কাৰণে সুজি ললো 1 কাপ আৰু তাত একে লগতে বাটি এটাত আধা কাপ চেনি লৈছো আৰু গাখীৰ লৈছো প্ৰায় 1 কাপ। গুটেখিনি ধুনিয়াকে মিক্স কৰি প্ৰায় 20 মিনিট মান সময় তাক মই ঢাকিয়ে থৈ দিছো, অকমান যাতে সুজিখিনিয়ে গাখীৰখিনি এবজৰ্ব কৰি অকমান ফুলি আহিব, হেতু কাৰণে 20 মিনিট মই ঢাকি থৈ দিছো। তাৰ পাছত মই 20 মিনিট পিছত চাওতে এই সুজিখিনি ধুনিয়াকে ফুলি আহিছে, হেতু কাৰণে মই মিক্সিৰ জার এটাৰ ধুনিয়াকে গুটে সুজিখিনি দি তাত একে লগতে 1/4 কাপ পাউডাৰ গাখীৰ দিছো আৰু 1/4 কাপ কাস্টাৰ্ড পাউডাৰ দিছো। এটা অপচনেল হয়, মই টেষ্টৰ কাৰণে দিছো, মই ভাল পাওঁ কাস্টাৰ্ড পাউডাৰৰ টেষ্টটো। তাৰ পাছত মই 1/4 কাপ একে লগত ৰিফাইন তেল দিছো, আপোনালোকে বাটাৰো দিব পাৰে। একে লগতে মই বেকিং পাউডাৰ 1 টিস্পুন আৰু বেকিং সোডা 1/4 টিস্পুন দিছো। দি ধুনিয়াকে মিক্সিত এটা স্মুথ পেষ্ট বনাই লৈছো। ধুনিয়াকে মিক্সিত দিলে বহুত ধুনিয়া মিহি হৈ যায়, হেতু কাৰণ তাৰ পাছত মই বলটোত আকৌ ধুনিয়াকে ঢালি লৈ পেলাই তাত মই আকৌ মই দেখিলো বেটাৰটো মানে একদম দাঁত হৈ আছে, হেতু কাৰণে মই তাত আৰু অকমান গাখীৰ দিলো। টোটাল বেটাৰটোৰ কাৰণে মোক গাখীৰ লাগিলে 1 কাপ আৰু 4 চামুচ এক্সট্ৰাকে লাগিছে। দেখিছেনে বেটাৰটো কি ধুনিয়া হৈছে, এনেকুৱা হ'ব লাগিব। এতিয়া কেক টিনটো মই অকমান তেল গ্ৰীজ কৰি ৰিফাইন তেল লগাই গ্ৰীজ কৰিছো। গ্ৰীজ কৰি বাটাৰ পেপাৰ এখন ধুনিয়াকে কাটি দি দিছো। আপোনালোকৰ বাটাৰ পেপাৰ নাথাকিলে ওপৰত অকমান ময়দা বা আটা ছটিয়াই পেলাই গুটে টিনটো কোট কৰি ল'ব পাৰে, একো নহয়। বাটাৰ পেপাৰে দিছো। এতিয়া গুটেখিনি বেটাৰ কেকটো টিনটো ঢালি দি অকমান টেপাই দিলো, যদি ভিতৰত কিবা হাৱা চাও সোমাই গৈছে ওলাই আহক, ধুনিয়া হওক। আৰু আজি কেকটো মই বনাইছো গেছত। এখন ধুনিয়া এখন এই তাখন মই বেক কৰাই তা সেইখন মানে সেই কাৰণে পেনখনৰ একদম অৱস্থা নাই। মই এতিয়া এখন 10 মিনিট সময় তাখন প্ৰিহিট হ'বলৈ দিছো। দি পেলাই তাত মই কেকৰ টিনটো দি পেলাই ঢাকনিখন লগাই দিলো। এয়া মই টোটাল মই 45 মিনিট সময় বেক কৰিব দিব লাগে, কিন্তু মোৰ 35 মিনিটতে মোৰ কেকটো ৰেডি হৈ গ'ল। আপোনালোকৰ কেকটো আপোনালোকৰ গেছৰ টেম্পাৰেচাৰ বা ওভেনৰ টেম্পাৰেচাৰ লৈ পেলাই বেলেগো হ'ব পাৰে, বেছিও লাগিব পাৰে। যেতিয়া টুথপিক এডাল দি খুচি চাই ক্লিন ওলাই আহিছে টুথপিকডাল, তেতিয়া জানিব যে কেকটো ৰেডি হৈ গৈছে। এতিয়া কেকটো এখন ধুনিয়া কাপোৰ এখনে ঢাকি থৈ দিলো। তাৰ পাছত মই এয়া ঠাণ্ডা হোৱাৰ পাছত মই উলিয়াই লৈছো। চাবচোন কি ধুনিয়া হৈছে কেকটো। আৰু এই কেকটো আপোনালোকে ল'ৰা-ছোৱালীক টিফিনতো দি পঠাব পাৰে, একদমই ইজি হয় আৰু বহুত কম সময়তে হৈ যায় আৰু বহুত বেছি জঞ্জাল নাই কেকটো। আৰু এগলেছ কেক যিহেতু বাচ্চাৰ কাৰণে ভালো হয় আৰু সুজিৰ কেক তাতে আৰু বহুত হেলদি কেক। আৰু দেখিছেনে কেকটো কিমান ধুনিয়া হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা। আজিলৈ আহিছে, ধন্যবাদ।